প্ৰশ্ন দিয়া আছে গসাগু 306 and 657 or 9 তাৰপিছত আমাক লসাগু উলিয়াব কৈছে 306 আৰু 657 ইজিকেল কি লসাগু জ্ঞান হ'ব সো আমি ইয়াত লিখিম ইয়াত দিয়া আছে গো খাও বসুন গো খাও কিমান আছে আমাক দিয়া আছে এটা 9 দিয়া আছে অলৰেডি গো খাও 9 দিয়া আছে আমি জানো যে লসাগু পূৰণ গো খাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল মানে সংখ্যা দুটা আমাৰ কি আছিল সংখ্যা দুটাৰ পূৰণফল হয় নাই লসাগু কি আছিল লসাগু আমাক লসাগু উলিয়াব দিছে আমাক লসাগু 306 আৰু 657 কিমান হয় আমাক উলিয়াব দিছে ন সো আমি লসাগুটো লসাগু পূৰণ আমি গসাগুটো জানো গসাগুটো 9 দি আছে সো 9 দিম সংখ্যা দুটা পূৰণফল সংখ্যা দুটা কি আছিল সংখ্যা দুটা আছিল 306 আৰু কি আছিল পূৰণফল 657 এনে আমাক লসাগু লাগে লসাগুটো লসাগু is equal 306 ডিভাইড কৰি দিবা তলত 9 টো দি দিবা 306 into 657 এটো কিমান যাব চাব দিয়ে নহৰে 657 মোৰ মতে 73 বাৰ যাব তো থাকিলে কিমান দিয়ে 306 into 73 306 into 73 থাকি গল লাষ্টত আমাৰ এটো 9 to এটো কাট খাই গল এটো পূৰণ গলি কেন হ'ব দি 306 73 পূৰণ গলি কেন হ'ব 9182142 833 22 এটো হ'ব চাই সো ইয়াৰ आंसर হ'ব 22338 গসাগু আমাৰ এটাকে লসাগু ইকুৱেল 22338 নেক্সট আম 6 নম্বৰ দিয়া আছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা আছে এই দুটা আৰু এই দুটা সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব কৈছে বিস্তাৰিত 7 into 11 into 13 plus 13 এই আমি দুটা সেম আছে দুটা পৰা আমি এটা দুটা মিলাই লৈ নিছে 13 আজি 13 লৈ নো এটো 7 ইয়াত 7 থাকি যাব ইনটু ইয়াত 11 থাকি যাব ইয়াত ইনটু ইয়াত 1 এ থাকিব আকৌ প্লাস 1 থাকি যাব সো আমি এতিয়া কি কৰিম ইয়াত 13 হৈ গল 7 7 কিমান হৈ গল 77 প্লাস ইয়াত থাকি যাব 1 সো 13 into 77 plus 1 হলে 78 হ'ব 78 হৈ গল এতিয়া আমি জানো যে 13 টো নেভাঙে কিন্তু আমি লসাগু উলিয়াব নোৱাৰি কিন্তু 78 ক আমি লসাগু উলিয়াব পাৰিম কিমান উলিয়াব এই 13 into 78 কেন যাব 2 3 ৰে কেন যাব 2 3 গুণ 3 2 ৰে আমি 3 বাৰ যদি যাও 2 3 গুণ 6 13 178 হৈ গল এটোটা হৈ গল তাৰপিছত নেক্সট টু চাও 7 6 5 4 3 2 1 plus 5 ঠিক এনে কি আমি 5 টো আনিছম এট কেন থাকিব 7 6 5 টো লৈ আনিলো এটা 1 থাকিব 1 টো দিয়া নিদিয়া একো ভ্যালু নাই সো 4 3 2 1 plus এটা 1 দিব নেক্সট চাও এতিয়া
5 টো বহাই দিওঁ এইটো ইনটু কৰি কেনে হ'ব দিয়া 5 into 1009 into 1009 নাযায় কোনো মৌলিক সংখ্যা নহয় এইটো সেইকাৰণে এইটো মৌলিক সংখ্যা আহি যাব এইটোৰ গ'ল কাৰণে 78 গ'ল কাৰণে এইটো ভাঙি দিলো আমি কিন্তু এইটো 1009 নাযায় সো এটা আমি এটা লিখিব লাগিব এতেকে যেহেতু পাটিগণিতৰ মৌলিক উপপাদ্য মতে প্ৰত্যেক যৌগিক সংখ্যাকেই ইহঁতৰ মৌলিক গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে এই সংখ্যা দুটা যৌগিক সংখ্যা সাধাৰণতে চাওঁ এখন খেলপথাৰৰ চাৰিওফালে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত নেকি ৰবিৰ 12 মিনিট লাগে ধৰা হ'ল তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে আৰম্ভ কৰে কিমান মিনিট পিছত আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব মানে কি এখন খেলপথাৰৰ চাৰিওফালে এটা বৃত্তাকাৰ পথ আছে এখন ধৰা এখন ফিল্ড স্কুলৰ ফিল্ড এখন ধৰা এই ফিল্ডখনৰ এটা কিনাৰে এটা ৰাস্তা এটা আছে বৃত্তাকাৰ পথৰ ৰাস্তা এটা আছে যোনখিনি ৰাস্তাত সোনিয়াৰ লাগে 18 মিনিট ৰবিৰ লাগে 12 মিনিট এইটো বি গাড়ীৰে কাৰ সো ইহঁতৰ এতিয়া হৈ গ'ল লাগে য'ত নেকি ৰবিবাৰ লাগে ধৰা তেওঁলোকে একেটা বিন্দুতে ধৰা তেওঁলোকে এইটো বিন্দুৰ পৰা ধৰা এইটো এ বিন্দুৰ পৰা একেলগতে গৈছে দুইটা একেলগতে গ'ল ৰবিয়ে আগতে পাবগৈ ইয়াত তাৰ পিছত পাবগৈ সোনিয়াই দুইটা একেলগ কেতিয়া হ'ব ইয়াত তাৰমানে সেইটো উলিয়াব কৈছে আমি ইয়াত গসাগুটো উলিয়াই দিলে হৈ যাব গসাগুটো উলিয়াম আমি এফালে আছে কিমান ৰবিৰ লাগে সোনিয়া লাগে 18 এগৰ কিমান হ'ব 2 3 গুণ 6 3 গুণ 18 সো নেক্সট ৰবিৰ কিমান আছে 12 হলে কিমান হ'ব 2 into 2 দুগুণ 4 4 3 গুণ 12 এটি কেমন আছে 2 into 3 স্কয়ার তাৰপিছত কিমান আছে 2 স্কয়ার into 3 নেক্সট লসাগু লসাগু আছে এই দুটা গুছি যাব ইয়াৰ পৰা যিকোনো এটা আহিব ইয়াৰ পৰা যিকোনো এটা আহিব সো ইয়াৰ হৈ গ'ল 2 into এটো 3 into কি নাই যোৱা এটা 2 নাই যোৱা আৰু এটা 3 নাই যোৱা 2 3 গুণ 6 6 দুগুণ 18 2 18 36 তল নাই
36 এটাকে লিখি দে এটাকে 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব কুৱেশ্যন নম্বৰ 8 আছে এটা 8ৰ একত আছে এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 জন 20 জন বা 25 জনকৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছিল আমি ইয়াত টোটেল তিনটাৰ এটাত আছে 15 20 আৰু 25 জন আছে অতি কমেও কিমানজন আৰ্মিৰ বা সোলজাৰ বা সৈন্য থাকিব কৈছে ইয়াৰ আমি এতিয়া লসাগুটো উলিয়াই দিলে হৈ যাব বা আমি চাওঁ এতিয়া প্ৰথমতে মৌলিকত পৰিলে 15 আছে 20 আছে আৰু 25 আছে প্ৰথমতে চাওঁ 3 5 গুণ 15 তাৰপিছত 20 আছে 2 গুণ 4 4 5 গুণ 20 নেক্সট 25 আছে 5 into 5 25 এতিয়া আমি লখাও কিমান পাম চাম টিকে লখাগু কিমান আছে প্ৰথমতে ইয়াৰ 5 আহিব চাগে এটা 5 আৰু কি আছে আৰু একো নাই সো 3 into 2 into 2 into 5 কেন 5 15 2 30 30 2 60 60 5 60 300 এতেকে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছিল নেক্সট এটা ঘন্টা 18 সেকেন্ড আনটো ঘন্টা 60 সেকেন্ড অন্তৰালত বাজে কোনো এটা সময়ত দুইটা ঘন্টা একেলগে বাজে একেলগে বজাৰ পিছত পুনৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা একেলগে বাজিব মানে কি এটা ঘন্টাত আছে ঘন্টাত দুটা ঘন্টা আছে এটা ঘন্টা বাজে 18 সেকেন্ডৰ পিছত আৰু এটা ঘন্টা বাজে 60 সেকেন্ডৰ পিছত কোনো এটা সময়ত দুইটা ঘন্টা একেলগে বাজে একেলগে বজা আৰু কিমান ঘন্টা পিছত আকৌ কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা আকৌ একেলগে বাজিব আমি দুটা আকৌ এতিয়া যেনেকে সেই ওপৰটো কৈছিলো তেনেকে উলালে হৈ গল প্ৰথমটো আছে 18 18 2 3 গুণ 6 6 3 গুণ 18 নেক্সট আছে 60 2 2 গুণ 4 4 4 3 গুণ 12 12 5 12 60 আর কি কি আছে এতিয়া আমালো এটাকে লখা গু কি কি আহিব দিয়া ইয়াত আমাৰ 2 আহিব তাৰপিছত 3 আহিব লিখে 2 into 3 into ইয়াত 3 এটা বাছি গল ইয়াত 2 এটা বাছি গল into ইয়াত 5 এটা বাছি গল সো কিমান হ'ব 6 18 2 3 6 6 3 18 18 2 37 37 5 180 180 এটাকে 180 সেকেন্ড লো সেকেন্ড পিছত
ঘণ্টা দুটা পুনৰ একেলগে বাজিব। নেক্সট 8 নম্বৰ 3টো পঢ়িলে তোমালোকে নেকি সেম আছে আমি যেনেকৈ 7 নম্বৰ 1 নম্বৰ 8 নম্বৰ 1টো কৈছিলো তেনেকৈ কৰিব তাৰ মৌলিক উৎপাদক উলিয়াব লাগিব তো পঢ়িলে লাগিব ঠিক আছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বাজে আকৌ নেক্সটটো কিমানত বাজে নেক্সটটো বাজে 3 দিন মূৰে মূৰে এতিয়া 15 আৰু 10ৰ মৌলিক উৎপাদক উলিয়াই ল'বা 3 × 5 15 হৈ যাব 2 × 5 10 হৈ যাব তো গসাগু উলিয়ালে হৈ গ'ল দুটাৰ 5টো ওলাই যাব 5 উলিয়াই দিলে তোমালোকৰ হৈ যাব 5 দিনৰ মূৰে মূৰে সংগীতটো বাজে